যদি তোমালোকৰ গাৰ্লফ্ৰেণ্ড আছে আৰু গাৰ্লফ্ৰেণ্ড লৈ ঘূৰিবলৈ জাগা পোৱা নাই তেতিয়াহ'লে ইয়াত আহক। ইয়াত আপোনালোকে খাবলৈ পাব, বহিবলৈ পাব আৰু ফটো উঠিবলৈ পাব। আৰু ৰ'ব, এই জাগাখন দেখি মই প্ৰথমত ভাবিছোঁ কাৰোবাৰ চোতালত আহি পালোঁ নেকি না কি। আৰু এতিয়া বৰ্তমান য'ত আহিছোঁ কাৰোবাৰ ঘৰৰ চোতালত আহিছোঁ, ঠিক আছে। কিন্তু তাৰ মাজত ইমান ডাঙৰ ডাঙৰ চিকেন লেগ পিচ পাই গমেই পোৱা নাছিলোঁ। যি কি নহওক চোতালত হ'লেও গাৰ্লফ্ৰেণ্ড লৈ আহিব পাৰি। ৰ'ব, ভিডিঅ'টো যদি চাইছা তো প্ৰথমৰ পৰা চোৱা। এই জাগাডোখৰ ক'ত আছে আপোনালোকে জানিব পাৰিব আৰু যদি মন যায় আপোনালোকেও আহিব পাৰিব। বৰ্তমান মই আছো এখন ৰেষ্টুৰেণ্টত, যিখনৰ নাম হৈছে অৰিজা ইকো ফাৰ্ম। আপোনালোকে হয়তো সকলোৱে চিনি পাইছে, এইখনে হৈছে সেইখন। খাতৰা খাতৰা জাগা বিচাৰি পাই দেই মানুহকেইটা, মাক কসম মইতো আজি ৰাতিয়ে গম পাইছো ইয়াতে এনেকুৱা এখন জাগা আছে বুলি। এই ৰেষ্টুৰেণ্টখন, এই ইকো ফাৰ্মখন ইমান এটা দূৰত নহয়। যদি তোমালোকে হুজাই চাইডৰ পৰা আহা তো প্ৰায় 7-8 কিলোমিটাৰ হ'ব, আৰু লংকাৰ পৰা যদি আহা তো প্ৰায় 9-10 কিলোমিটাৰ হ'ব। पलकों के लेके साए আৰু আহিয়ে খোৱাৰ চিন্তা লাগি গ'ল। তো কি কি খাব সেইখিনি অৰ্ডাৰ দিয়া হৈ গৈছে, আৰু অলপ আমি ঘূৰা ঘূৰি কৰোঁ আহিছোঁ এতিয়া। पलकों के लेके साए আৰু এইপিনে অলপ সময় ঘূৰা ঘূৰিৰ পিছত আমাৰ বোলে কি কি অৰ্ডাৰ দিছিলোঁ সেইখিনি হৈ গ'ল। তো আহি গ'লোঁ খাবলৈ। আৰু এইপিনে লৈ আহিছে প্ৰথমতে গৰম গৰম কফি। তো কেনেকৈ খাই এইবিলাকে চিন্তা কৰি আছে। মইতো ভাবিছোঁ যেনেকৈ খাই আৰু ভাই ভোক লাগিছে। আৰু কফি চফি খোৱা হৈ গ'ল, লগে লগে আহি গ'ল ইমান ডাঙৰ ডাঙৰ লেগ পিচ। মোৰতো বহুত বেছি ভোক লাগি আছে। ইয়াৰ চেণ্ট শুনি কেনে মই ফিদা হৈ গৈছোঁ ভাই। কলিজা উকাই গৈছে ভাই। 50 টকা কাট ওভাৰ এক্টিং তো আৰু আপোনালোকে চাই কেনে মজা লওক, মই খাই কেনে মজা লওঁ। মা কচম বেয়া টেষ্টি হৈছে। আৰু ডাঙৰ ডাঙৰ লেগ পিচ আৰু কফি খাই আহি গ'লোঁ চোতালৰ পৰা পথাৰত। আৰু চোতালৰ পৰা আহি গৈছোঁ এতিয়া পথাৰৰ মাজত আহিছোঁ, ঠিক আছে। চাৰিওপিনে লাইট আৰু লাইট, ৰাতি একো ভাল চাই দেখাও নাপায়। আৰু এইখন হ'ল লংকাৰ ব্লুইং ৰেচৰ্ট। তাত আপোনালোকে বিয়া, বাৰ্থডে যিবিলাক প্ৰগ্ৰাম থাকে সেই প্ৰগ্ৰামখিনি আপোনালোকে তাত কৰিব পাৰিব। তো বলক আহিছোঁ যেতিয়া ভাল চাই দেখোঁ ভিতৰত কি আছে, কেনেকুৱা আছে। ৰাতি আপোনালোকে ভাল চাই দেখাব নোৱাৰিম, তথাপিও যিমানখিনি পাৰোঁ মোৰ তৰফৰ পৰা দেখাবলৈ ট্ৰাই কৰিম। আৰু প্ৰথমত আহিছিলোঁ বেলেগ এখনত, মই কৈছোঁ যে কাৰোবাৰ চোতালত আহি পাইছোঁ। ইয়াৰ পৰা আৰামছে আমি কি চিকেনৰ এনেকুৱা কি খাই কেনে, তাৰপিছত আৰু কি খাইছিলোঁ আমি কফি খাইছোঁ, চিকেন কফি খাই কেনে। মানুহে চিকেন লগত পকৰা খাই, আমি চিকেন লগত কফি খাইছোঁ। তো পুৰা মজা লাগিছে খাই বৈ। এতিয়া পুৰা আহি গৈছোঁ আৰু বেলেগ এখন ৰেষ্টুৰেণ্টত, নাম চাম নাজানো আৰু। এই মুখখন দেখিলেও চিনি পাব বহুতেও, আৰু এইখন দেখিলেও চিনি পাব। মই ফাৰ্ষ্ট আহিছোঁ, মোৰ ভাল লাগিছে বহুত। কোৱালিটি বহুত মজা লাগিছে। ফটো চটো মাৰিছোঁ ভাই, একদম এক্সট্ৰা অৰ্ডিনাৰী, একদম বেলেগ মজা লাগিছে বুজিছে না। অলপ বিৰিয়ানী চিৰিয়ানী খাম, একদম পুৰা পেটত পুৰা মানে চুহা দৌৰ ৰা হয়, ঠিক আছে। কিবা খাই ল'ম, বহুত মজা লাগে। আৰু ৰেষ্টুৰেণ্টখনত সোমাই একো বাকী থকা নাই, কোনপিনে কি আছে সকলো একেবাৰে চোৱা হৈ গৈছে। আৰু প্ৰথমতে সোমাই দেখিলোঁ ইমান ডাঙৰ এটা মানুহৰ ছবি, খালি মাথা আছে, য'ত নেকি আপোনালোকে ফটো উঠিব পাৰিব। আৰু ইমান কষ্ট কৰি যদি তেওঁলোকে ৰাখিছে আৰু তাত যদি ফটো নুঠো বেয়া পাব ন, তো ফটো উঠিলেও দিয়ক। জনমে জনমে তুমি জীবনে মরণে তুমি ফাঁসি রোখো মোরে পূর্ণিমা উখাহে নিখাহে তুমি আকাহে বতাহে তুমি জনমে জনমে তুমি। আৰু এইখিনিতে আপোনালোকৰ এটা গুৰুত্বপূৰ্ণ কথা, আপোনালোকৰ যদি ঘৰত চামুচ আছে তো আপোনালোকে এনেকৈ ইণ্টেৰিয়েল ডিজাইন বনাব পাৰিব। তো তেতিয়াহ'লে ঘৰত যিবিলাক চামুচ আছে লগাওক এনেকুৱা। আৰু যদি তোমালোকৰ চামুচ নাই তো ঠিক আছে, গাৰ্লফ্ৰেণ্ড আছে তো গাৰ্লফ্ৰেণ্ড থাকিব। ইয়াতো আপোনালোকে গাৰ্লফ্ৰেণ্ডৰ লগত ফটো উঠিবলৈ ধুনীয়া আছে, এটা ফ্ৰেম বনাই দিয়া আছে, আপোনালোকে উঠিব পাৰিব। আৰু যি কি নহওক এই লংকাৰ ব্লুইং ৰেচৰ্টখন দেখি কেনেকুৱা লাগিছে কমেণ্ট কৰি নিশ্চয় জনাই দিব। আৰু আপোনালোকে যদি যাব খোজা তো যাব পাৰা, আৰু যদি মোৰ আগত আপোনালোকে গৈছা তো কমেণ্ট কৰি নিশ্চয় জনাব। অৰিজা ইকো ফাৰ্ম আৰু ব্লুইংছত কেই নম্বৰকে দিবা 10ৰ ভিতৰত আপোনালোকে নিশ্চয় কমেণ্টত জনাবা। আৰু এতিয়া আমি পাৰ্লামেণ্টত বহিছোঁ, কোনটো ৰেষ্টুৰেণ্টত কেই নম্বৰকে দিব পাৰি সেয়া আলোচনা কৰি আছোঁ। আপোনালোকে আলোচনা কৰক যে কোনটো ৰেষ্টুৰেণ্টত কেই নম্বৰকে দিব পাৰি। এতিয়া আমি বৰ্তমান গুৰুত্বপূৰ্ণ এটা বৈঠকত বহিছোঁ। এইখিনি চাব পাৰে আমাৰ পুৰা কেণ্ডিডেট। এইজন হ'ল আমেৰিকাৰ, এইজন হ'ল পাকিস্তানৰ, এইজন ইণ্ডিয়াৰ,
সকলোৰে পুৰা মুখ্য অতিথি আহি পাইছে আৰু এজন বিশিষ্ট বাকী আছে আহিবলৈ। তো আমি এতিয়া গুৰুত্বপূৰ্ণ মিটিঙত বহিছোঁ, বৈঠকত বহিছোঁ। পুৰা খাই দিছোঁ মাক্কা, একদম বাৰে 4-5 দিন নাখালে হ'ব। বহুত কিবা কিবি খাইছোঁ হা, যি খাইছোঁ আপোনালোকে দেখা পাইছে। তো ভিডিঅ' চাই কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু আমি আহিছিলোঁ এখন ব্লু ইনছত আহিছোঁ, বহুত বেছি ভাল লাগিছে আৰু তেওঁলোকে ৰেছপন্সো বহুত বেছি ভাল দিছে, ভাল লাগিছে আৰু